নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আহিছে নটিফিকেশ্যন অফিচ অফ দি ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নগাঁৱৰ ফালৰ পৰা ইয়াতে পদ মুকলি হৈছে। কিমানটা পদ আছে, কি কি পদ আছে, চেলাৰী কিমান, সকলো বিষয়ে গম পাব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে দুটা পদ মুকলি হৈছে। এটা পদ দুটাৰ নাম হৈছে, এটাৰ নাম হৈছে LDA লোৱাৰ ডিভিজন এছিষ্টেণ্ট আৰু এটাৰ নাম হৈছে UDA আপাৰ ডিভিজন এছিষ্টেণ্ট। দুটাতে এটা পদ খালী আছে আৰু ইয়াৰ বাবে চেলাৰী আছে 14,000 পৰা আৰম্ভ কৰি 49,000লৈকে আৰু গ্ৰেড পে থাকিব 5,600 টকা। আৰু ইয়াৰ দুটাৰে কেটেগৰী হৈছে অপেন কেটেগৰী অৰ্থাৎ আনৰিজাৰ্ভৰ পষ্ট। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ হ'ব লাগিব LDAৰ বাবে, আৰু UDAৰ বাবে 5 বছৰৰ LDAত গভৰ্ণমেণ্টত ছাৰ্ভিচ কৰা হ'ব লাগিব। ইয়াৰ বাবে LDAৰ বাবে কি এজ দি আছে, এজৰ সময়সীমা দিছে 18 বছৰৰ পৰা আৰম্ভ কৰি 43 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এপ্লিকেশ্যনটো আপোনালোকে ছাবমিট কৰিব। লাষ্ট ডেট দি আছে 2 তাৰিখ 1 মাহ 2020 আবেলি 4টা বজালৈকে। আৰু আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰিব অফিচ অফ দি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নগাঁও এইটো এড্ৰেছত আপোনালোকে এপ্লিকেশ্যনটো পঠাব। ইয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া আছে। ইয়াতে দিছে আপোনালোকে চেল্ফ এড্ৰেছড এনভেলপ দিব লাগিব, 5 টকাৰ এটা ষ্টেম্প লগাই, আৰু এনভেলপৰ চাইজ হ'ব লাগিব 22 চেণ্টিমিটাৰ বাই 10 চেণ্টিমিটাৰ। তাৰপিছত ইয়াৰ পিছত আহিছে চিলেকশ্যন প্ৰচেছ হ'ব লাগিব। চিলেকশ্যন প্ৰচেছ ফৰ LDA selection process for LDA through the written examination interview consisting of the 300 marks in total মাৰ্ক থাকিব 300 মাৰ্কছৰ এক্সাম হ'ব আপোনালোকৰ। এক্সামৰ বাবে ইয়াতে থাকিব জেনেৰেল ইংলিছ থাকিব, অফিচিয়েল লেংগুৱেজ এছামিছ থাকিব, ড্ৰাফটিং ইংলিছ, অফিচিয়েল ইংলিছ এণ্ড অফিচিয়েল লেংগুৱেজ। ইণ্টাৰভিউ হ'ব 50 মাৰ্কৰ, টোটেল 300। এক্সামৰ টাইম দিয়া আছে 3 ঘণ্টাৰ এক্সাম হ'ব, 10:30 পৰা আৰম্ভ কৰি দুপৰীয়া 1:30লৈকে। যিসকলে LDA ৰিটেন এক্সামত পাছ কৰিব তেওঁলোকক ইণ্টাৰভিউৰ বাবে মতা হ'ব। আৰু ইয়াতে কমিউনিকেশ্যনৰ বাবে ইয়াতে এড্ৰেছ দিয়া হৈছে অফিচ অফ দি ডিষ্ট্ৰিক্ট লিগেল অথৰিটি নগাঁও আণ্ডাৰ PS সদাৰ ডিষ্ট্ৰিক্ট নগাঁও আছাম পিন 782001। আৰু ইয়াতে ইমেইল এড্ৰেছ, ৱেবছাইট সকলোবিলাক দি দিছে, আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আছে আহক বন্ধুসকল চাওঁ। ইয়াতে কেণ্ডিডেটছ মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, ইণ্ডিয়ান চিটিজেনত তেওঁলোকে হ'ব লাগিব। আৰু কেণ্ডিডেটছ মাষ্ট নট বি বিল' 21 ইয়াৰ্ছৰ তলত নহয় আৰু 43 ইয়াৰ্ছৰ বেছি হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন থাকিব OBC ST SC কেণ্ডিডেট আৰু PWD কেণ্ডিডেটৰ কাৰণে। ইয়াতে এতিয়া আহিছোঁ UDAৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইণ্ডিয়ান চিটিজেন তেওঁলোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। কেণ্ডিডেটছ মাষ্ট হেভ দি ৰেণ্ডাৰ্ড কণ্টিনিউৱাছ ছাৰ্ভিচ ইন দি লোৱাৰ ডিভিজন এছিষ্টেণ্ট, তেওঁলোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্টত ছাৰ্ভিচ কৰা হ'ব লাগিব। 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চিলেকশ্যন প্ৰচেছ কেণ্ডিডেটছ উইল বি চিলেক্টেড থ্ৰু দি অৰেল ইণ্টাৰভিউ কেৰিং 50 মাৰ্কছ। 50 মাৰ্ক অৰেল ইণ্টাৰভিউ হ'ব, তেওঁলোকৰ অৰেল ইণ্টাৰভিউৰ দ্বাৰা চিলেকশ্যন কৰা হ'ব। দি টেষ্টিমনিয়েলছ এতিয়া আহিছোঁ ছেকেণ্ড নম্বৰত দি টেষ্টিমনিয়েলছ মাষ্ট নেচেচাৰিলি কণ্টেইন NOC অন হিজ হাৰ কাৰেণ্ট এমপ্লয়ী, কপিজ অফ দি ACR ফৰ 5 years ছাৰ্ভিচ বুক অফ দি ৰিলিভেণ্ট ডকুমেণ্টছ, তেওঁলোকৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব। যিসকল তেওঁলোকে অলৰেডি যে 5 বছৰ LDAত কাম কৰে সেই LDAৰ তেওঁলোকৰ যি ডকুমেণ্টছ আছে, ছাৰ্ভিচ বুক আছে, সকলোবিলাক তেওঁলোকৰ কাৰেণ্ট এমপ্লয়ী কপিজ অফ দি ACRৰ কপি 5 বছৰৰ তেওঁলোকৰ লগত লৈ যাব লাগিব। যিসকল কেণ্ডিডেটছ ইলিজিবল হয় তেওঁলোকৰ লিষ্টটো nagaon.judiciary.gov.in ৱেবছাইটত তেওঁলোকে দি দিব। দি কেণ্ডিডেটছ মাষ্ট ছাবমিট দি এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি এপ্লাই কৰিব লাগিব। Part 9 যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেই ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি এপ্লাই কৰিব উইথ 3 চেল্ফ এটেষ্টেড ফটোকপিজ, 3টা ফটোকপিজ দিব লাগিব লগতে। ইয়াৰ পিছত কিছু জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া আছে। আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত অফিচিয়েল ৱেবছাইটত থকা লিংক দিয়া থাকিব এডভাৰ্টাইজমেণ্টৰ,
তাতে গৈ আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পিনে ভালদৰে চাই পঢ়ি নিজে নিজে এপ্লাই কৰিব। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কিবা ভুল ত্ৰুটি হ'লে কমেণ্ট বক্সত জনাই দিব, আৰু লগতে মোৰ এই জব নিউজ অসম চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ধন্যবাদ।